কেতিয়াবা ভাবি চাইছেনে খাদ্য সুৰক্ষাক আমাৰ দেশৰ প্ৰতিটো চুকলৈ কেনেদৰে আগবঢ়াই নিয়া হয়? আহক আপোনাক এটি যাত্ৰালৈ লৈ যাওঁ। এয়া হৈছে ফুড ছেফটি অন হুইলছ ভেন। এয়া কোনো সাধাৰণ বাহন নহয়। ইয়াত এটা ভ্ৰাম্যমাণ খাদ্য পৰীক্ষা লেব সংযুক্ত হৈ আছে, যিয়ে আমাৰ প্ৰতিটো খাদ্য সম্পৰ্কে আমাৰ চিন্তাধাৰা সলনি কৰিব পাৰে। যিবোৰ ঠাইত খাদ্য পৰীক্ষা লেববোৰ মাইলৰ পিছত মাইল দূৰত থাকে, সেইবোৰ ঠাইত FSWয়ে লেবটোক মানুহৰ মাজলৈ লৈ আনে। খাদ্য পৰীক্ষা কৰাৰ লগতে সজাগতা প্ৰদান কৰি আপোনাৰ খাদ্যৰ সুৰক্ষা নিশ্চিত কৰাটো ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য। থিতাতে আমি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যেনে গাখীৰ, ঘিউ, তেল, মিঠাই আদিত মিশ্ৰণ আছে নেকি তাক পৰীক্ষা কৰোঁ। আপোনাৰ প্ৰতিটো সাজক বিশুদ্ধ আৰু নিৰাপদ হোৱাটো নিশ্চিত কৰোঁ। কেৱল এয়াই নহয়, আমি ৰাজপথৰ বিক্ৰেতাসকলক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুৰক্ষা পদ্ধতিৰ ওপৰত প্ৰশিক্ষণ দিওঁ, যাৰ ফলত পথৰ কাষৰ প্ৰতিটো খাদ্যক অধিক নিৰাপদ কৰি তোলা হয়। আৰু এক গভীৰ পৰীক্ষাৰ বাবে FSWয়ে শীতল শৃংখলৰ জীৱনৰেখা হিচাপে কাম কৰে। দূৰৱৰ্তী অঞ্চলৰ পৰা নমুনাক নিকটতম খাদ্য পৰীক্ষাগাৰলৈ কঢ়িয়াই লৈ ফুৰে। বিদ্যালয়ৰ পৰা ৰাজহুৱা স্থানলৈ FSWয়ে সজাগতা বিয়পাই দিয়ে, গ্ৰাহকক সজাগ কৰে আৰু খাদ্য সুৰক্ষাৰ সংস্কৃতি গঢ়ি তোলে। কাৰণ নিৰাপদ খাদ্য কোনো আভিজাত্য নহয়, ই এক অধিকাৰ।